Good morning friends, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জাষ্ট খাৰ পাইছোঁ, টাইম হৈ গ'ল 8:30। আজি সোনকালে উঠিছোঁ। সোনকালে উঠাৰ কাৰণ হ'ল মই আজি গৈ আছোঁ অৰুণাচল, পাছিঘাট গৈ আছোঁ ফাইনেলি। তথাপিতো যোৱাকালি সৰুকৈ এক্সিডেণ্ট এটা হ'লেই, এইটো মানে উপায় নাই হৈ থাকে। তথাপিতো যাব পাৰিম বাৰু, পেইন কমিছে। তো যোৱাৰ আগতে এতিয়া ব্ৰেকফাষ্ট কৰোঁ আৰু অলপ পিছফালে অলপ কাম আছে, বাৰীত কাম আছে, সেই কামখিনি কৰি লওঁ, তাৰপিছত ৰেডি হওঁ। লগ পাই থাকিম মাজে মাজে। আৰু আজিকালি কি হৈছে নাজানো, ভিডিঅ'ত ভিউজো নহা হৈছে, ছাবস্ক্ৰাইবাৰো নহা হৈছে। অলপ ছাবস্ক্ৰাইব কৰি দিয়ক। তো কামখিনি কৰি লওঁ, ফ্ৰেছ হৈ লওঁ, তাৰপিছত যাওঁতে লগ পাই আছোঁ আপোনালোকক। তো আজি মানে বিজি আছিলোঁ, এই দেখিছে একদম অৰ্গেনিক হয় ঘৰৰ বেঙেনা, বন্ধাকবি, এইখিনি হৈ গ'ল পালেং আৰু এইখিনি হৈ গ'ল চুকা শাক। এইটো এটাই ছিঙি আনিছোঁ, বন্ধাকবি 1 কেজিমান হ'ব এইটো, আৰু এইকেইটা বেঙেনা। তো ফাইনেলি ওলাই আহিছোঁ। এতিয়া যাওঁ প্ৰথমতে গুৱাহাটী, তাৰপিছত গুৱাহাটীৰ পৰা ট্ৰেইন আছে মকক চেলেং, তাৰপিছত মকক চেলেঙৰ পৰা বেলেগৰ এক্সাম। তো গৈ থাকোঁ, আপোনালোকে চাই থাকক। চাপৰমুখ ষ্টেচন আহি পালোঁ, বাট কথাটো হ'ল যিখন ট্ৰেইনত যোৱাৰ কথা আছিলে সেইখন আছে আধা ঘণ্টা লেট। তো সেইপিনে আকৌ মোক গুৱাহাটীৰ পৰা মকক চেলেং ট্ৰেইন আছে 7:45। তো চাই লওঁ আৰু কি ট্ৰেইন আছে। তো যিখন ট্ৰেইন ফাৰ্ষ্ট আহিব সেইখনতে যামগৈ, কাৰণ কিয় লেটকৈ গ'লে সিপিনে মোৰ দেৰি হৈ যাব আকৌ। তো যিখন ট্ৰেইনত যোৱাৰ কথা আছিলে সেইখন আধা ঘণ্টা লেট। তো বেলেগ এখন আছে ৰাজেন্দ্ৰ নগৰ বুলি কয়, সেইখনত যাওঁ গুৱাহাটীলৈকে। এতিয়া আছোঁ চাপং ষ্টেচনত। আজিকালি ষ্টেচনবিলাক বিৰাট ধুনীয়া ধুনীয়া কৰি দিলে, একদম ষ্টেচনে নে এয়াৰপৰ্টে ধৰিবই নোৱাৰে। খালি আমি চাফ চিকুণ কৰি ৰখাৰ ওপৰত ডিপেণ্ড কৰে। বেক চাইডে আপোনালোকে দেখা পাই আছে চাগে, এইটো চাপং ষ্টেচন। আৰু স্পেচ চাওক না, পাৰ্কিং স্পেচ হেভি স্পেচ একদম চবফালে। তো তেতিয়া এখন আহিব 2:30। তো ট্ৰেইন অহালৈ ৱেইট কৰোঁ, তাৰপিছত গৈ থাকোঁ আৰু আপোনালোকে চাই থাকক। তো ফাইনেলি ট্ৰেইনত উঠি দিলোঁ গুৱাহাটীলৈকে, ৰাজেন্দ্ৰ নগৰ এক্সপ্ৰেছ। তো এতিয়া গৈ থাকোঁ চাপং। গুৱাহাটীৰ পৰা ট্ৰেইন আছে, বহুত টাইম আছে, ধুনীয়াকৈ গৈ মেলি আৰামছে পাই যামগৈ। গৈ থাকোঁ এতিয়া। ফাইনেলি গুৱাহাটী লেণ্ড কৰিলোঁ। এতিয়া যাওঁ ইনকুৱাৰীত, মকক চেলেং যোৱা ট্ৰেইন কি আছে কি নাই চব খবৰ খাতি লৈ লওঁ, তাৰপিছত আপোনালোকক জনাই আছোঁ বাৰু। এটা দি দিয়কচোন মকক চেলেং। হা হা 10 টকা আছে এইটো। ফাইনেলি টিকেট লৈ ল'লোঁ মকক চেলেঙলৈকে 160, আৰু ট্ৰেইন আছে 8:10। তো টাইম আছে, অলপ ৰখি লওঁ আৰু অলপ বাহিৰৰ পৰা মোৰ বস্তু অলপ ল'ব লগা আছে। তো তাৰপিছত কৈ আছোঁ আপোনালোকক কি ক'ব। এয়া চাওক গুৱাহাটী ষ্টেচনৰ এস্কেলেটৰত খোজকাঢ়ি উঠি আছোঁ। তো টিকেট কাটি ল'লোঁ, জেনেৰেলত যাম। গুৱাহাটী টু মকক চেলেং 160 ৰুপিজ, আৰু টাইম হৈ গ'ল 6:40। আহিব 8:10। 7 নম্বৰ প্লেটফৰ্মত সোমাব বুলি কৈছে। তো 1-1.5 ঘণ্টা সময় ৱেইট কৰি থাকোঁ এতিয়া। তো চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ফাইনেলি ট্ৰেইন আহি গ'ল এইখন।
এখন যাব মুকক চেলেং গুৱাহাটীৰ পৰা, আৰু এইকেইটা হৈ গ'ল জেনেৰেল ডাব্বা। মই যিহেতু জেনেৰেলৰ টিকেট কাটিছোঁ তো জেনেৰেলত যাম। তো সোমাই লওঁ, বহি লওঁ, চিট লৈ লওঁ, তাৰপিছত ব্লগটো কণ্টিনিউ কৰি আছোঁ। আহিছিলোঁ লেটাৰৰ জেকেটটো পিন্ধি, বাট খুলি লওঁ এইটো এতিয়া। বাট নাইট জাৰ্ণি, ঠাণ্ডা লাগিব, তো সেইটো কাৰণে হুডিটো পিন্ধি ল'লোঁ। কেপটো উঠাই বজাকৈ বান্ধি কৰি দিম। টাইম হৈ গ'ল 7:10, ট্ৰেইন যাবলৈ টাইম আছে 8:10 যাব, আৰু 1 ঘণ্টা আছে। তো কি কৰিম, বহি বহি ব'ৰ হৈ গ'লোঁ। তো এইখন হৈ গ'ল ট্ৰেইনখন, আৰু এইটো হৈ গ'ল, মই আছোঁ বৰ্তমান 7 নম্বৰ প্লেটফৰ্মত, আৰু এইটো হৈ গ'ল 7 নম্বৰ প্লেটফৰ্ম। এইখন ট্ৰেইনখন লাগি আছে, এইটো 6 নম্বৰ, 5 নম্বৰ, 4 নম্বৰ সেয়ে আছে। আৰু এইপিনে মাল উঠাই আছে, এইটো লাগেজ ৰুম হয় ট্ৰেইনৰ, মাল উঠাই আছে। তো এইখন হৈ গ'ল ট্ৰেইন, গুৱাহাটী টু মুকক চেলেং লাচিত এক্সপ্ৰেছ, দুটা ইঞ্জিন যাব। তো এতিয়া কৰিব লগা কাম একো নাই, বহি পেলাই ব'ৰ হৈ আছোঁ। তো যাওঁ আৰু ভিতৰত বহোঁগৈ। ভিতৰত বহিবলৈ এতিয়া একদম ভিতৰত আন্ধাৰ হৈ আছে, লাইট চাইট দিয়া নাই, টাইম হোৱা নাই কাৰণে মেবি লাইট দিয়া নাই। তো যাওঁ ভিতৰতে বহোঁগৈ। তো ৰাতি চাওঁ ব্লগ কৰোঁ নে নকৰোঁ, হয়তো এণ্ডো কৰিব পাৰোঁ, কাৰণ ট্ৰেইনৰ ভিতৰত ব্লগ ভাল নহয়, চাউণ্ড আহি থাকিব, ইয়াতে আহি আছে। তো চাই থাকক ভিডিঅ'টো, বাকী কৈ আছোঁ আপোনালোকক। টাইম হৈ গ'ল 8:10, আৰু পূৰা 8:10 ট্ৰেইন এৰিছে। এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ, গৈ থাকোঁ এতিয়া লাহে লাহে, আৰু লাহে লাহে আপোনালোককো লগ পাই আছোঁ। টাইম হৈ গ'ল 10টা বাজু হৈছে, বাট আহি পাইছোঁ মাত্ৰ ৰঙিয়া। ট্ৰেইনখন একদম ঘেগেলাই আছে, আমনি লাগি গৈছে। ৰঙিয়া আহি পাইছোঁ, অলপ ওলাই আহিছোঁ, খোজকাঢ়িছোঁ। তো চাই থাকক, আৰু বেছি দীঘল নকৰিম এইটো ব্লগ, তো চাই থাকক আপোনালোকে। তো আহি পাই গ'লোঁ টংলা, আৰু টাইম হৈ গ'ল 11:10, ডিনাৰ কৰি লওঁ। ঘৰৰ পৰা দি পঠাইছে, দেখি আছে, দি পঠাইছে। খাই লওঁ, খাই পেলাই শুই যাওঁ, ৰাতিপুৱা লগ পাই আছোঁ। তো ফাইনেলি ডিনাৰ চিনাৰ কৰি হৈ গ'ল। এতিয়া টংলা পাৰ হৈছোঁ। নেক্সট ক'ত ৰখিব জানো, মেবি খৈৰাবাৰীত ৰখিব। তো শুই যাওঁ, আৰু এতিয়া সকলোকে গুড নাইট। তো ব্লগটো চালে কেনেকুৱা পালে জনাব। একদম ৰাতিপুৱা লগ পাম, ডাইৰেক্ট মুকক চেলেং পাই পেলাই লগ পাম। তো আজিলৈ বাই বাই, গুড নাইট। তো ব্লগটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।